লেউৰা গোটেই দিনটো গাৰচিঙা ৰ'দত কাম কৰি কৰি এই মাজৰাতিত মই ঘৰ যাবলগীয়া হৈছে। কেলা চেটৰ বাল সম্পূৰ্ণ জীৱনটোৱে ছাৰখাৰ কৰি দিলে মোৰ। এই বালৰ মালিকৰ পিছপিনেদি যেতিয়া বাঁহ সোমাই দিম তেতিয়াহে মই কেলা শান্তি পাম। কেলা বাঞ্চত সকলো কাম তাৰ ছুটিৰ সময়ত। কেলা ইমান দেৰিকৈ ছুটি দিলে এইবোৰ কি সহ্য হয়? চেটৰ বাল তোৰ ঘৰত মা ভণ্টি নাই বুলি কি মোৰ ঘৰতো নাই নেকি? ৰোকচোন ৰোক, বহুত ধৈৰ্য ধৰিলো আৰু নধৰো। কেলা এই মাহৰ দৰমহাটো যেনে তেনে হাতত পাওঁ, তাৰপিছত বাল যাম কেলা তোৰ কামত। মই কেলা এতিয়া সেই চান্সতে বহি আছো। কেলা দৰমহাটো এবাৰ মাত্ৰ হাতত পাওঁ, কেলা তোৰো গাৰ মাৰিম, কেলা তোৰ কোম্পানীৰো গাৰ মাৰিম। এয়া কিহৰ শব্দ? না বাবা, বহুত ৰাতি হৈছে, খৰদৰকৈ ঘৰলৈ যোৱাই ভাল। এনেও দিনকাল বেছি ভাল নহয়। কেলা চাৰিওফালে যি ধৰ্ষণৰ কাণ্ড, কেলা কেতিয়া ভূতে আহি পুঙা মাৰি থৈ যাব কেলা একো ক'বও নোৱাৰিম। যোৱাই ভাল। আরে বিহাৰী খুৰা, কি খবৰ আপোনাৰ? बहुत बढ़िया। वैसे तुम कैसे हो मेरे भाई? লেউৰা ময়ো ভালেই আছো, কিন্তু মাল এজনী হলে আৰু ভাল থাকিলোহেঁতেন। ডাঙৰ বাল। এই বিহাৰী, যত্ন কৰি কাটিং মাৰি দুকাপ গাখীৰ চাহ দেচোন। কেলা ৰাতিপুৱাৰ পৰাই যেন মাথাত কিবা লাগি আছে বুজিলি। কেলা একোৱে ভাল লগা নাই। অলপ গাঢ় কৰি কাটিং মাৰি আধা চাহ খাই লোৱা চিন্তু দা, চাবা ভাল পাবা। वो सब तो ठीक है चिंटू, लेकिन बात क्या है ना कि आज दूध वाला आया नहीं है। अच्छा। तो आया नहीं है तो अभी लाल चाय पीनी पड़ेगी तुमको। কি লাল চাহ? কেলা আজিৰ দিনত কোনে লাল চাহ খায় হে? আরে এইবোৰ কি কো, শৰীৰৰ কাৰণে গাখীৰ চাহতকৈ লাল চাহে ভাল। গাখীৰ চাহ খালে দিনক দিনে শৰীৰ আৰু বেয়াহে কয়। হয় খুৰা, আপুনি একদম ঠিকেই কৈছে। আপোনাৰ নিচিনা বুঢ়া মানুহে খালে শৰীৰ বেয়াই হ'ব। কি কওঁ খুৰা, এই আপোনাৰ নামটো বাৰু কি আছিল? মোৰ নাম শুনি তোৰ কি লাভ হ'ব? লাভ একো নহয় বাৰু, কিন্তু শুনিব মন গৈছে, কওকচোন। ঠিক আছে কম দে, কিন্তু সেই নামটো ধৰি ডেইলি মাতিব লাগিব কিন্তু মোক। ঠিক আছে মাতিম, তাতে কি অসুবিধা, কওক। শুন তেনেহলে, মোৰ নাম হ'ল দেউতা। কেলা মোক ঠগাব বিচাৰিছ? ৰোক, তোৰ গাৰ মাৰি আছো ৰোক। এই মানে খুৰা, মই দেউতাক কি বুলি মাতো আপুনি জানেনে? নাই, নাজানো। কি? বৈনাক চুদা। चिंटू, तुम लोग किसमें चाय पियोगे? बोलो ग्लास में या कप में? কি তই কেলা আমাক পাগল ভাবিছ নেকি বে? কেলা তই তেতিয়াৰ পৰা হাতত চাহ লৈ এইখাৰ কথাকে ভাবি আছ যে তই কিহত চাহ দিবি? কেলা তই ৰাতিপুৱা নাটক মাৰিবলৈ আৰু জেগা নাপালি? अरे बाबा चिंटू, तुम गुस्सा मत हो। मुझे पता नहीं है कि तुम किसमें चाय पीते हो, ग्लास में या कप पे, इसलिए मैं तुमको पूछा। শুনিছ জ্ঞান, বৈনাক চুদাৰ কথা শুনিছ? আজি 100 বছৰ ধৰি তাৰ দোকানত চাহ খাওঁ আৰু সি এতিয়ালৈকে এইখাৰ কথাই নাজানে যে আমি কিহত চাহ খাওঁ। থেত চেটৰ বাল, এনেই ৰাতিপুৱাৰ পৰা মূৰটো ঝিমঝিমাই আছিল আৰু এই বালডালে আৰু বেছিকৈ লগাই দিলে। থেত। হ'ব চিন্তু দা, একদম শান্ত হোৱা। এৰাচোন তাৰ কথা, তুমি শান্ত হোৱাচোন। গল আজি খেলা গল, মোৰ কঁকালখন গল। খেলা এই বয়সত এইবোৰ সম্ভৱ নেকি? ক'ত গলা মমতা? অলপ তেল লৈ আহাচোন, কেলা গাৰত মালিচ কৰিব লাগিব। হেৰি, আপুনি এইবোৰ কি কৰে হে বুঢ়া বয়সত? কামলৈ নাযায় আজি? তোমাৰ বালৰ কাম। কেলা এইবোৰ কাম মানুহে কৰে নেকি? কেলা গোটেই দিনটো গাৰচিঙা ৰ'দত কাম কৰাই এই মাজৰাটোত দিয়ে ছুটি। কেলা এই বয়সত ইমান সম্ভৱ নেকি? সেইবাবে ঠিক কৰিছো যে আজি অলপ ৰেষ্ট ল'ম, কালিৰ পৰা আকৌ যাম। আপুনি যদি এইদৰে কাম নকৰি ঘৰত বহি থাকে, তেন্তে সংসাৰখন কেনেদৰে চলিব কওকচোন? থেত তোমাৰ বালৰ সংসাৰ। গোটেই জীৱনটো মই দেখোন তোমালোকক কাম কৰি গিলালো। এতিয়া ঘৰত আড্ডামৰা পাঠা এটা থাকোতে তাক কিয় নোকোৱা কাম কৰিবলৈ? হা উদাৰবাল, কাম কৰি জীৱনটো চাৰকাৰ হৈ গ'ল আৰু এই বাঞ্চতটোৱে সময়মতে খোৱা আৰু লগৰীয়াকেইটাৰ লগত ঘূৰি ফুৰা, এয়াই কাম তাৰ। মা, মই অলপ আহি আছো দেই ক্লাবৰ পৰা। কি কলৈ যাবি? কেলা তোৰ খোৱা বোৱা হোৱা আৰু ক্লাবলৈ যোৱাৰ অবিহনে বেলেগ কোনো কাম নাই? লেউৰা মই আকৌ কি কাম কৰিম?
হয় তই ঠিকেই কৈছ কেলা বাপেৰৰ পুঙা মাৰাৰ অবিহনে আৰু কি বাল কৰিবি থেত কেলা বাল ক'বলৈ আহিছিলো ইয়াত কেলা মোৰ কোৱাটোৱেই ভুল হৈছে থেই হয় কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাকাণ্ড চাঞ্চল্য মা নৌজাওঁতে অসমত স্কুলীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ এটি চাঞ্চল্যকৰ ঘটনা 10ম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণত কেন্দ্ৰ কৰি উত্তাল হৈছে চি কেলা বালৰ ৰাজ্যত বাস কৰিছো এতিয়া দেখোন আমাৰ ভণ্টিসকলৰ হাতত কিতাপ কলম নহয় অস্ত্ৰ শস্ত্ৰহে তুলি দিব লাগিব চিন্তু দা কি কৰা এই তহঁতে নিউজ চোৱা নে নাই কি চলি আছে দুনিয়াত জানো হয় চিন্তু চাইছো যি জুই তোৰ গাত লাগিছে নহয় সেই একেই জুই আমাৰ গাতো লাগিছে এই বাচ্চত কেইটাক যদি এবাৰ ধৰিব পাৰিলোহেঁতেন তেন্তে গৰম লোহা গাৰত সোমাই প্লাষ্টাৰ কৰি দিলোহেঁতেন কেলা বৈনাক চোদা খাই পিন্ধি আকৌ মৰিছো কেলা বাবুদা এতিয়া আকৌ কোনে কান্দে হে ভূত কেলা তোৰ ভূতৰ পুঙা মাৰো কেলা এই দম লৈ তই এই বালচিঙা ক্লাবৰ সদস্য হৈছ কেলা কিমান ভূত আহিল গ'ল এয়াতো চেটৰ বাল কেলা তোৰ যদি ইমানেই দম তেন্তে যা যা অকলে যা চাই কিহে কান্দিছে যা যা হয় হয় মই দেখাই আছো মোৰ কিমান দম লেউৰা কোন বৈনাক চোদাই কান্দি আছে মই এতিয়াই গৈ চাই আছো ৰ আবে এই কোন কেলা জখিনীৰ পুতেকহে তই হা কেলা ক্লাবৰ পিছত বহি বহি আমাক ভয় দেখুৱাই আছ কি হ'ল কথা কাণত যোৱা নাই কেলা ইংৰাজীত কম নেকি বে কি হ'ল কথাৰ উত্তৰ কিয় নিদিয়ে সঁচাই ভূত নহয়তো এয়া এই গাৰ মাৰিছে এইটো আকৌ কোন এই কেলা তই হু কৰি কাক ভয় দেখুৱাইছ হা মোৰ নাম কিন্তু বাবু বাবু লেউৰা মাৰি কিন্তু গাৰ ভাঙি দিম চাবি মোৰ কঁকাল গুণ গ'ল মোৰ কঁকাল গুণ গ'ল এই গাৰ মাৰিলে বাবুৰ আকৌ কি হ'ল চিন্তু দা মই তোমাক কৈছিলো নহয় যে ভূত আছে বুলি সেয়া ভূতে ধৰিছে নিশ্চয় এই লেউৰা আজি মৰিম চাগে গোটেইকেইটা এই বলচোন বল উপায় নাই যাবই লাগিব বল ব'লা ব'লা দিলে কেলা দিলে কঁকালখনৰ গাৰ মাৰিলে কেলা তোক কেলা আৰু একবাৰ হাতত পাওঁ কেলা ইমান মাৰিম মাৰি একদম আলুৰ পেটিকা বনাই থিম তক বাবু তই ঠিকেই আছ তই চিঞৰিলে কিয় কচোন কি হ'ল নাই মোৰ কি হ'ব মই ঠিকেই আছো এক বৈনাক চোদাক দেখা পালো বুজিলি মই যেতিয়াই সুধিলো যে কোন হয় বে মোক ধাক্কা মাৰি পলালে কেলা তাক আৰু এবাৰ কাষত পাওঁ কেলা তাৰ গাৰৰ কাঠ খুলি আমি সেই কাঠেৰে পিকনিক কৰিম চাবি এই কৈ থলো বাবুদা সেইবোৰ বাদ দিয়া সি মানুহ নহয় সি ভূত ঠেট কেলা তোৰ বালৰ ভূত লেউৰা যেতিয়া তাৰ পিছপিনেদি বাঁহ সোমাই দিম আৰু সেইটো বাঁহতে কেৰাচিন ঢালি জুই লগাই দিম তেতিয়া সি বুজি পাব যে বাবু কি বস্তু ঘৌতে বোলো শিলক হৈ যায় ক'ত কেলা লেউৰা মিছা কথা কয় মানুহে মোৰ হালধীয়া দাঁত দেখোন এতিয়ালৈকে বগাই নহ'ল চিন্তু দা এই লেউৰাহঁত ইয়াত আছো ইয়াত আৰে চিন্তু দা তুমি এতিয়া উঠিলা আৰে নাই মই উঠো ডেইলি ৰাতিপুৱা 3টাত হে কি কোৱা চিন্তু দা ৰাতিপুৱা 3টাত উঠি তুমি এতিয়া ব্ৰাছ কৰিছা সেয়াও হাতেৰে সেইবোৰ ভদা তই বাদ দেচোন সেইবোৰ তোৰ বুজিব নালাগে যি ক'বলগীয়া আছে ক জল্দি এই মানে চিন্তু তই জাননে ৰাতি আমাৰ ঘৰত চোৰ সোমাইছিল বুলি কি লেউৰা কাৰ ইমান সাহস কেলা আমাৰ ক্লাবৰ ল'ৰাহঁতৰ ঘৰত যাই চুৰ কৰিবলৈ সেয়া আমি নাজানো চিন্তু দা তুমিয়ে ক্লাবৰ প্ৰধান গতিকে আমাক বিচাৰ লাগে তুমিয়ে কিবা এটা কৰা চিন্তু দা হয় চিন্তু একো এৰা নাই আমাৰ ঘৰৰ পৰা সকলো লৈ গুচি গৈছে তই কিবা এটা কৰ চিন্তু কিবা এটা কৰ ভদা তই নাকান্দিবিচোন ৰ কিবা এটা কৰি আছো ৰ এই তহঁতে ক্লাবলৈ যাচোন মই যাই আছো যা মই যাই আছো মা ক বাবা দেউতা কলৈ গ'ল দেউতা কামত গৈছে আহোঁতে ৰাতি হ'ব আৰে লেউৰা কাম হৈছে আজি দেউতা ঘৰত নাই যাওঁ জল্দি ক্লাবলৈকে যাওঁ কি এইবোৰ কি আলবাল কৈছ
হয় চিন্তু দা, গাঁৱৰ মানুহৰ কথা শুনি এতিয়া দেখোন সেইটোৱে লাগিছে যে কালি সেইটো কোনো ভূত নাছিল, চোৰহে আছিল। কিয় কেলা, মই কালি কৈছিলো নহয় সেইটো কোনো ভূত নহয়, সেইটো চোৰহে। এতিয়া মিলিলটো মোৰ কথা। তাৰমানে সি ভূত সাজি সাজি মানুহক ভয় দেখুৱাই মানুহৰ ঘৰতে চুৰ কৰি আছে, নহয় জানো? আচ্ছা চিন্তু দা, মালটো ভূত সাজি চুৰ কৰিছে, কোনে হ'ব পাৰে কোৱাচোন? লেউৰা, এতিয়া আমাক সেইটোৱেতো প্ৰমাণ কৰিব লাগিব যে মালটো কোন বৈনাকচোদা। শুনক খুৰাসকল, খাটি অসমীয়া ভাষাত কৈ দিছো শুনক, যদি মালটোক যদি এবাৰ বিচাৰি পাই নহয় তেন্তে মাৰি একদম ভদা ছিঙি দিব। সেয়া তোৰ চিন্তা কৰিব নালাগে চিন্তু, মালটোক মাত্ৰ এবাৰ পাব দেই, বাকীখিনি ইতিহাস কৰি দিম আজি। হয় চিন্তু, খুৰা ঠিকেই কৈছে, মালটোক মাত্ৰ এবাৰ পাব দেচোন, কেলা মাজ ৰাতিতে গাঁৱৰ মাজত লাংটা কৰি কোবাম। লেউৰা, আজিও সেই বালৰ মালিকটোৱে মাজৰাতিতে এৰিলে। সঁচাকৈ কেলা মোৰ জীৱনটোৱে ছাৰখাৰ কৰি দিলে। ৰোকচোন ৰোক, সন্মুখত আৰু 2 দিনহে আছে, দৰমহাটো এবাৰ মাত্ৰ হাতত পাওঁ, তাৰপিছত দেখাই আছো এই নগেন কি বস্তু। এই গাৰ মাৰিছে, সেইদিনা নিচিনা আজিও দেখোন এই একেই শব্দ। মই কেলা আজি নিশ্চিত এয়া যিকোনো ভূতৰে কাম। না বাবা, এতিয়া আৰু দেৰি কৰি লাভ নাই, নগেন জল্দি বল। মাছ এইটো ভূত। তহঁতে ক'ত আছ মচা? ভূত। চিন্তু দা, এয়া সন্ধান পাইছো, ব'লা। ইমান সময়তো আমাক বছ হৈ তুমি মটিভেট কৰিছিলা, এতিয়া তুমি আগত যোৱা চিন্তু দা, ব'লা। হয় চিন্তু, বলচোন চাওঁ গৈ, এই কথাৰ কণ্ঠটো যেন কেনেকুৱা চিনা লাগিছে। বলচোন চাওঁ কোনে বিপদত পৰিলে। এইটো কোনহে? এইটো তই যা ইয়াৰ পৰা যা। এই বৈনাক চোদা, মই কিন্তু কম খোজানো, মাৰি একদম গাৰ ভাঙি দিম। কি হ'ল লেউৰা, মোৰ কাষলৈ নাহিবি, মই কিন্তু যাদু জানো, মাৰি একদম ছাৰখাৰ কৰি দিম তোক। কি হ'ল লেউৰা, এই কথা শুনা নাপালি? যা ইয়াৰ পৰা যা। খুৰা, আপুনি ভয় নাখাব, সি কোনো ভূত নহয়, সি এটা চোৰ। আবে ঐ, ক'ত পলাই আছ তই কেলা আমাৰ এই শান্তি নগৰত আহি অশান্তিৰ সৃষ্টি কৰিছ, তক আমি ইমান সহজতে এৰিম? খুৰা, আমাৰ ঘৰৰ বাচন বৰ্তন পৰ্যন্ত সি এৰা নাই, সকলো চুৰ কৰিছে খুৰা, বিচাৰ লাগে আমাক, বিচাৰ। কি হ'ল বাঞ্চত, শুনা নাপালি? ভালে মুখখন দেখ, নহ'লে কিন্তু কপালত আজি কষ্ট আছে তোৰ। হয় ভালে দেখো, নহ'লে বাডাল চাইছ, গাৰত মাৰি ভাঙিম তোৰ। আৰে এই চিন্তু, চিধা আঙুলিত ঘি নোলাই, মাৰ পাঞ্চনক, কি বাল চাই আছ, মাৰ তাক। জলদি পুতেক।